तामुलपुराव गिख्रंथाव लामा जाब्रबथाय बिहु दिन्थिफुंनो थांनाय समाव सासे मोसागिरिया जिउ गोमायो। बे दुखुनांथाव जाब्रबथाया तामुलपुर नाग्रिजुलि लामायाव थानाय न'आखादाव हरनि समाव जायो। नलबारिनि भास्कर ज्योति बिहु हुसिरि ग्रुपनि गंसे गारि आरो गोख्रों खारबाय थानाय ट्रेलरनि गेजेराव मोखांजों मोखां सौग्रावलायो। बे जाब्रबथायाव 25 बोसोर बैसोनि निशामणि हालय मुंनि मोसागिरिया जायगायावनो जिउ गोमायो। गुबुन सा 11 बिहु मोसाखावरिफोरा गोब्राब जोखोम बेनिनो सा 5खौ गोब्राब हालोदाव GMCH आव दैथायहरनाय जादों। मिथिनो मोननाय बायदिब्ला जिउ गोमानाय मोसाखावरिनि न'आ तामुलपुर जिल्लानि जारिगावआव AS25DC5893 नम्बरनि दावबायारि गारियाव बिहु हानजानि गासै सा 30 सोद्रोमाफोर दंमोन। जोखोम जानाय सुबुंफोरनि गेजेराव अरुण मेधि, बिद्युत दास, जगत रय, ड्राइभार पंकज बैश्य, अंकिता दास, रतन कलिता, नितु बरुवा, शिवानी बरुवा, काव्याश्री सरुवा आरो दिबांकर मरान गोब्राब हालोदाव दं आरो बिसोरखौ गोजौ थाखोनि फाहामथाय होनो थाखाय गुवाहाटी मेडिकेल कलेज देहा फाहामसालियाव दैथायहरनाय जादों। बिहु रंजानायनि गेजेरावनो जानाय बे दुखुनांथाव जाथाया गासै ओनसोलखौनो सोमोनांहोदों। शो प्रोग्राम কৰি আহি আমি ইয়াত তামুলৰ বাঙালী পাৰা নেকি তাতে আমি এখন কম্পিটিশ্যন আছিল। তাতে আমি কম্পিটিশ্যনৰ হ'লে আমি গৈ আছিলোঁ। গৈ থাকোঁতে আমি বিপৰীত চাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলৰ খুন্দা কাৰি আমাৰ এনেকুৱা অৱস্থা হৈছে। মুখামুখি খুন্দা। মই গাড়ীখনত ময়ো আছিলোঁ। মানুহ 30 জন 32 জন তাৰ ওপৰত নাই আৰু বিহুগা মানুহ কেইজনে আছিলোঁ আমি। আহততো কেইজনমান নিছে মই এতিয়ালৈকে মই সঠিক খবৰ ক'ব নোৱাৰোঁ। আৰু বাকীতো যি হৈছে ইয়াত মেডিকেলত কিবা হৈছে সেইখিনি মেডিকেলৰে গম পাই এগৰাকী মেডিকেলত অহাৰ পিছত গম পাইছোঁ মৃত্যু হৈছে। নিশা হালৈ আছে। ঘৰটো আমি গড়েশ্বৰত বুলি মোৰো ঘৰ এনেহেন আমিও চব বেলেগ বেলেগ কৰি পিনে অহা না। চব জাগাৰে আছে শদিয়াৰ পৰা ধুবুৰীলৈকে চব জাগাৰে ল'ৰা আছে ছোৱালী আছে। আমি সোণালী অসম নলবাৰী বৰাজাৰ আমি বিহু দল আছিলোঁ। আমি বাঙালীপাৰাত বিহু কৰি আছিলোঁ। বিহু কৰি উঠি সামৰাৰ পিছতে মানে ভাস্কৰ জ্যোতিক মাতি আছে, সিহঁতে অলপ লেট হৈছিলে। তাৰপিছতে গৈ থকা বুলি ক'লে। কওঁতে আমি যেতিয়া বিহু সামৰি অলপ চাহ তাহ খাই আছিলোঁ তেতিয়া শুনিলোঁ বোলে ভাস্কৰ জ্যোতি এক্সিডেণ্ট হৈছে। তো তাতে আমি গোটেইবিলাক দৌৰি আহিলোঁ ইয়ালৈকে। ভাস্কৰ জ্যোতি ক'ত দল আছিল কেনেকৈ আছিল? ভাস্কৰ জ্যোতি আমাৰ হাৰিভাঙা টিহু আমাৰ নামনি অসমৰ লেখত ল'বলগীয়া দল। মানে অনাকাংক্ষিত এটা ঘটনা। তেখেতসকলে টিহুৰ পৰা আমি য'ত বিহু কৰিছিলোঁ বাঙালীপাৰা তাত তাৰমানে বিহু কৰিব আহি আছিলে। নিশামণি হালৈ নামৰ আমাৰ যিজনী আমাৰ নাওকাটা নিজাগৰ ছোৱালী আমাৰ তাই ঢুকাইছে। এতিয়া আৰু এজনী অলপ চিৰিয়াছ হৈ আছিলে, তাইক মেডিকেলত পঠিয়াইছে। মোটামুটি 4জনীমান হ'ব। কেনেকৈ হ'ল ঘটনাটো মানে কি এতিয়া ধৰক ৰাতি এইটো গম নাপাম কেনেকুৱা কি হ'ল, কিন্তু এই দৌৰাদৌৰত মই এইবিলাক এই কি আছিলে আমাৰ এই ডাম্পাৰবিলাকৰ এই ট্ৰাকৰ যিটো আমাৰ মানে যিটো হাইৱে যিটো মানে দৌৰাত্ম সেইটোৰ কাৰণে হ'ব মানে হোৱা যেন অনুভৱ হয়। আৰু ডাম্পাৰ সেই সন্মুখত মাৰিছে এই ড্ৰাইভাৰ চাইডে মাৰিছে। ডাম্পাৰ নহয় এইখন কি আছিলে ট্ৰেইলৰ। মোটামুটি 11জন 10-15জন এইখিনি ভিতৰতে হ'ব গোটেইখিনি। বিহুৱতী মোটামুটি ধৰক দল এটাত থাকে 25-30 তেনেকুৱা ধৰণৰ।